সৰুৰে পৰা সপোন আছিল ৰবিজুলৰ 7টা বিয়া কৰাৰ। 3 মাহৰ ভিতৰত 3বাৰকৈ বিয়া পাতিছিল ৰবিজুলে। 7টা বিয়া পাতিও ৰবিজুলে পত্নীৰ সৈতে সুখী। 7 নম্বৰ বিয়াত 6 নম্বৰ পত্নী আছিল সাক্ষী। সপ্তাহত দিনে নিশাই 7গৰাকী পত্নীৰ লগত থাকে ৰবিজুল। সবিশেষ জানিবলৈ পেজটো ফলো কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক। মানুহৰ জীৱনটো এটা আচৰিত বস্তু। কেতিয়াবা অতি সাধাৰণ কথাৰ বাবে মানুহৰ জীৱন দুৰ্বিষহ হৈ পৰে। আনহাতে কিছুমান ডাঙৰ ডাঙৰ ঘটনা মানুহে সহজেই নিয়ন্ত্ৰণ কৰে। উদাহৰণস্বৰূপে বাংলাদেশৰ কুষ্টিয়াৰ 39 বছৰীয়া ৰবিজুল ইছলামৰ 7বাৰকৈ বিয়াৰ ঘটনাটো। পেছাত তেওঁ এগৰাকী ব্যৱসায়ী। তেওঁ এজন সুখী পৰিয়ালৰ মানুহ। ৰবিজুলৰ জীৱনত এতিয়ালৈকে কোনো আচৰিত কথা হোৱা নাই। কিন্তু ৰবিজুলৰ জীৱনত বাকী 5জনতকৈ পৃথক। কাৰণ ৰবিজুলে 7বাৰ বিয়া পাতিছে। কিন্তু পত্নীসকলৰ তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ নাই আৰু ৰবিজুলে 7গৰাকী পত্নীৰ সৈতে সুখেৰে জীয়াইছে। সকলোৱে একেলগে একেটা ঘৰতে। কুষ্টিয়া সদৰ উপজিলাৰ পাটিকাবাৰী সংঘৰ পাটিকাবাৰী গাঁৱৰ মিয়াপাৰাত ৰবিজুলৰ ঘৰ। মাকৰ প্ৰতিজ্ঞা পূৰণৰ বাবে 7বাৰ বিয়া পাতিলে। 3 মাহৰ ভিতৰত 3বাৰকৈ বিয়া পাতিছে ৰবিজুলে। সকলো বিবাহ পৰিয়ালৰ সন্মতি সাপেক্ষে হৈছে। 1999 চনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় ৰবিজুল। তাৰ পিছত তেওঁ জীৱিকাৰ সন্ধানত লিবিয়ালৈ প্ৰব্ৰজন কৰে। 2 বছৰমান পূৰ্বে লিবিয়াৰ পৰা দেশলৈ উভতি আহে। ৰবিজুলৰ কুষ্টিয়া হালচা গাঁৱৰ ৰুবিনা খাতুন 35 বছৰ, একেখন উপজিলাৰ গোস্বামী দুৰ্গাপুৰ অঞ্চলৰ মিতা আক্তাৰ 25 বছৰ, কিশোৰগঞ্জৰ হেলেনা খাতুন 30 বছৰ, চাপাইনা বাবগঞ্জৰ নুৰুন নেহাৰ 25 বছৰ, আলমডংগাৰ স্বপ্না 30 বছৰ, দম্বলপুৰ অঞ্চলৰ বানু আখেৰ 35 বছৰ, কুষ্টিয়াৰ মিৰপুৰ উপজিলাৰ ৰীতা আক্তাৰ 20 বছৰত বিয়া পাতিছে। 1999 চনত প্ৰথমবাৰৰ বাবে ৰুবিনাক বিয়া পাতিছিল ৰবিজুলে। দম্পতীহালৰ মাজত আছে 2টা পুত্ৰ সন্তান। 2014 চনত লিবিয়াত থকাৰ সময়তে হেলেনাক বিয়া পাতে আৰু দ্বিতীয় পত্নীৰ পৰা এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আহে। ৰবিজুলে 2020 চনত কোভিডৰ সময়ত নুৰুন নেহাৰক বিয়া কৰে আৰু তৃতীয় কন্যাৰ সন্তান জন্ম হয়। 2022 চনত স্বপ্নাক বিয়া পাতে যদিও 2023 চনত তেওঁৰ বিবাহ অভিযান আৰম্ভ হয়। 3 মাহ আগতে বানুক বিয়া কৰাইছিল। 2 মাহ আগতে জুই আক্তাৰক বিয়া কৰাইছিল আৰু 7ম পত্নী মিতাক 2 মাহ আগতে পৰিয়াললৈ লৈ আহিছিল। শেষৰ বিয়াখন আগৰ 6গৰাকী পত্নীয়ে কৰাইছিল। ৰবিজুলৰ ষষ্ঠ পত্নী জুয়ে ক'লে, আমাৰ 6জনে মোৰ স্বামীৰ 7ম বিবাহ দিছে আৰু আমি শেষৰ বিয়াখনৰ সাক্ষী আছিলোঁ। ৰবিজুলে কয় যে তেওঁ মাক দেউতাকৰ একমাত্ৰ পুত্ৰ। শৈশৱতে তেওঁৰ এটা ৰোগ ধৰা পৰিছিল। সেইকাৰণে তেওঁ পুত্ৰ জীয়াই থাকিলে 7খন বিয়া দিব বুলি প্ৰতিজ্ঞা কৰিছিল। মাকৰ প্ৰতিশ্ৰুতি পালনৰ বাবে তেওঁ এই বিবাহবোৰ কৰিছিল। ৰবিজুলে কয় যে তেওঁৰ কামত পৰিয়ালটো সুখী। 7গৰাকী পত্নী আৰু 5টা সন্তানৰ সৈতে তেওঁৰ এটা সুখী পৰিয়াল। সকলো পত্নীয়ে তেওঁৰ যত্ন লয় আৰু ভাল পায়। সপ্তাহত 7 ৰাতি দিন 7গৰাকী পত্নীৰ লগত কটায়। তেওঁৰ কোনো সমস্যা নাই। ৰবিজুলে সাংবাদিকৰ আগত কয় যে বহুদিন লিবিয়াত আছিলোঁ। 2 বছৰৰ আগতে দেশলৈ আহিছোঁ। বৰ্তমান মোৰ এটা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ আছে। ভাড়াত চলি থকা কেইখনমান মাইক্ৰবাছো আছে। মই এতিয়া ড্ৰাইভিং শিকাওঁ। চুবুৰীয়াই জনোৱা মতে ৰবিজুলে 7গৰাকী পত্নীৰ সৈতে একেখন ঘৰতে থাকে। সকলোৱে একেলগে থাকে আৰু ৰবিজুলৰ বিষয়ে পত্নীসকলৰ কোনো অভিযোগ নাই। তেওঁলোকৰ মতে, আমি সকলো জানিয়ে বিয়া হৈছিলোঁ। স্বামীয়ে তাইক বেয়া পোৱা কোনো কাম নকৰে। স্বামী বৰ ভাল মানুহ। আমাৰ স্বামীয়ে আমাক বিচলিত কৰিবলৈ একো নকৰে। স্বামী বৰ ভাল মানুহ। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি পেজটো ফলো কৰি দিব।